ঘরে ঘরে চাকরি আমি পাইছোনে পাইছে না নাই চাকৰি পাইছে আপোনালোকে ঘৰে ঘৰে কেতিয়াও আমি চাকৰি পাবলৈ সক্ষম বৰঞ্চ আমাৰ কঠি হল ক'ত কোনোবাই ডাঙৰ ডাঙৰ এমাউণ্ট দি চাকৰি ল'বলৈ বাধ্য হল কিছুমানে মাটি বিক্ৰী কৰি গাড়ী বিক্ৰী কৰি চাকৰি নামত পইচা দিলে কিন্তু চাকৰিৰ নিশ্চয়তা নহয় আজি তাৰিখত কি হ'ব ইয়া হৈছে ৰাজনীতি এই ৰাজনীতিত আপোনাৰ কেতিয়াও প্ৰলোভনত যাব নালাগে আমি ৰাজনীতি কৰিম উন্নতিৰ ছাত্ৰ আমি ৰাজনীতি কৰিম সমাজৰ ছাত্ৰ হয় না আমি সমাজৰ কাৰণে ৰাজনীতি কৰিম আমি উন্নতিৰ ৰাজনীতি কৰিম বহুতে ক'ব বিচাৰিছে ধৰ্মৰ নামত ৰাজনীতি আজি ভাৰতীয় জনতা পাৰ্টি কেতিয়াও ধৰ্ম ৰাজনীতি নকৰে আমি হিন্দু মুছলিম শিখ বুদ্ধ জৈন আমি একেলগে আছো আছে না নাই আমি জাতি হিচাপে কি দুটা জাতি জানে না আপোনালোকে কি জাতি নারী আর পুরুষ হয় না হয় জাতি হিসাবে আমি কি দুটা নারী আর পুরুষ ভাষা ভাষী আমি বহুত সাঁওতাল ভাষা বেলেগ রাভা ভাষা বেলেগ বড়ো ভাষা বেলেগ রাজবংশী ভাষা বেলেগ বিভিন্ন জাতি বিভিন্ন ভাষা কব পারে কিন্তু আমি জাতি হিসাবে নারী আর পুরুষ কারণ আমার যদি ব্লাড কাটি দেখে সবাই রঙা হয় কিন্তু ব্লাড গ্রুপ বেলেগ বেলেগ হয় না ধর্ম তো আমার একটা ব্রেক যে ধর্ম করে তো আমার ব্রেক গাড়ি যেটাকে ব্রেক থাকে তো দুধ আমার একটা ব্রেক যে ব্রেকের কারণে আমি গাড়ি অ্যাক্সিডেন্ট হয় যে ব্রেকের কারণে আমি আমার জীবনের সাথে অঘটন খ্রিস্টান বলে গীর্জা যাবলে ভাল পায় তার মনের শান্তি আছে হিন্দু বলে মন্দির যায় মন্দিরে উপাসনা করে শান্তি আছে আমার বড় সকলে বাটৰ পূজা করে শান্তি আছে আদিবাসী বলে মাঝি থান যে থান পূজা করে শান্তি আছে কিন্তু আমি ভাগ ভাগ কেতিয়াও হ'ব নোৱাৰো আমি মানুহ হিচাপে এক ভাষা বেলেগ বেলেগ জাতি হিচাপে দুটা নারী আৰু পুৰুষ সদায় মনত ৰাখিব তো মই বেছি দীঘলীয়া নকৰো আপোনালোকক মই সকলোকে স্বাগতম জনাইছো অনাগত সময়ত আমি আপোনালোকৰ যিমান অভিযোগ যিমান আপোনালোকৰ ক্ষতি যিমান নেকি উন্নতি হ'ব পৰা নাই আপোনালোকৰ জীৱনত আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰা এটাই পাৰ্টি ভাৰতীয় জনতা পাৰ্টি তো মই এইকাৰণে অনুৰোধ কৰিম ইয়াত যিমান ব্যক্তি আমাৰ মাজত আহি পাইছে সকলোৱে মই আজি অন্তৰৰ পৰা আঁকোৱালি লৈছো আমি ভাৰতীয় জনতা পাৰ্টি জনতাৰ সমষ্টি জনতাৰ মণ্ডলৰ সন্মানী সভাপতি সম্পাদক সকলোৱে আপোনাক আদৰি লৈছো কিবা যদি সমস্যা আপোনালোকৰ হয় সমাধান কৰাৰ স্বাৰ্থত আপোনালোকৰ পিছফালে আমি আছো আপোনালোকৰ কিবা যদি অসুবিধা হয় লগতে আমাক জনাব কিবা যদি আপোনালোকৰ অভাৱ হয় আমাক জনাব আমি নিশ্চয় সমাজৰ হিতে সমাজৰ স্বাৰ্থত সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ স্বাৰ্থত আমি আগবাঢ়ি যাম সকলো মিলি মই অকলে কৰিব নোৱাৰো আপোনালোকে সকলোৱে আজি ইয়াত যিমান ব্যক্তি আহিছে এজন এজন কেণ্ডিডেট হ'ব পাৰিবনে নাই দাদা কেণ্ডিডেট আপুনিও আপোনাৰ লগত আপুনি 20 জন আনা দায়িত্ব আপোনাৰ হয় নহয় বাইদেউ 20টা মানুহ আনা দায়িত্ব আপোনাৰ হ'ব কিয় যে আপুনি জিকিলে সমষ্টি জিকিব সমষ্টি জিকিলে বিজেপি জিকিব তেতিয়াহে আমি লিডাৰ হ'ব পাৰিম ইয়াত মই অকল কেণ্ডিডেট নহয় কেণ্ডিডেট আপোনালোকে এজন কেণ্ডিডেট হ'ব এতিয়া আজি যোগদান কাৰ্যসূচী আমি অলপ পিছতে কৰিম আপোনালোকৰ বিভিন্ন চিন্তাধাৰা দূৰ হ'ব লাগিব আমাৰ ভাৰতীয় জনতা পাৰ্টিত অহাৰ লগে লগে আমাৰ মন চেঞ্জ হ'ব লাগিব হয় না নহয় এতিয়া তেনেকুৱা ব্যক্তি ওলাব পাৰে আজি বিজেপি আহিল কালি আকৌ বিপিএফত যাব নেকি কোনোবা আকৌ বিপুলত যাব নেকি তেনেকৈ আহিছে নেকি ইয়াত আহিছে নেকি আমি কিবা প্ৰলোভন দিছে নেকি আপোনালোকক কিবা দিম বুলি দিছে নেকি কিবা প্ৰলোভন আপোনাৰ ইচ্ছা হৈ আহিছে নাই মনৰ পৰা আহিছে না নাই হা মনৰ পৰা বিজেপি আহিছে না আপুনি আহিছে না তইতো ক'ব নোৱাৰিব যে বিজেপিয়ে ডাঙৰ ডাঙৰ পইচা দি আনিছে বুলি যাতে ক'ব নোৱাৰে আপুনি নিজে ভাল পাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টি সদায় সমাজৰে কাম কৰিব সমাজৰ কাম কৰিব আজি আমাৰ ল'ৰা ছোৱালী কাম কৰিব লাগে বিভিন্ন দল সংগঠনে আমাক ফাঁকি দিলে সেইকাৰণে মই অনুৰোধ কৰিছো আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে
আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি যাব বুলি মই আশাবাদী অনাগত 22 ছেপ্টেম্বৰত প্ৰত্যেকজন ব্যক্তি নিজৰ নিজৰ পৰিয়ালক লৈ ভোট চেণ্টাৰত যায় নিজৰ মূল্যৱান ভোট আপোনাক তৰুণপুৰ চিনত ভোট দি যাতে জয়যুক্ত কৰাই তাৰে কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ ধন্যবাদ।